তো সেইকাৰণে মই বেষ্ট ফ্ৰেণ্ড বুলি কৈছোঁ তোক কয় ভিডিঅ'টো যোগে মই তোক কৈছোঁ মেনি মেনি হেপী ৰিটাৰ্ণছ অফ দ্য ডে চুইটহাৰ্ট আৰু তই যেনেকৈ সদায় হাঁহি থাক তেনেকৈ হাঁহি থাকিবি তাৰে কামনা কৰিছোঁ যাতে তোৰ আগন্তুক দিনবিলাক ভাল হয় তাক দেখাম আৰু অলপ পাছত মই সিহঁতৰ ঘৰলৈ যাম যিহেতু মোৰ হেল্ল' এভৰিৱান কি খবৰ আশা কৰিছোঁ সকলো ভালে আছে মোৰ ভাল যিহেতু আজি বহুত গৰম হৈছে যিহেতু আজি আমাৰ নেনা ৰাণীৰ বাৰ্থডে হয় নেনা ৰাণী মানে মোৰ বেষ্ট ফ্ৰেণ্ডৰ যিহেতু বেষ্ট ফ্ৰেণ্ড বুলি সেইকাৰণে কৈছোঁ যিহেতু ৰাতিপুৱা উঠাৰ পৰা গধূলি হোৱালৈকে যিহেতু দুইজনী একেলগতে কটাওঁ গোটেই সময় সেইকাৰণে মই তাই দুখ হ'লেও মোৰ লগত শ্বেয়াৰ কৰে মোৰ দুখ হ'লেও তাইৰ লগত শ্বেয়াৰ কৰোঁ সুখতো শ্বেয়াৰ কৰোঁ দুখতো শ্বেয়াৰ কৰোঁ সেইকাৰণে মই তোক বেষ্ট ফ্ৰেণ্ড বুলি কৈছোঁ যিহেতু বিয়াৰ অলপ কাপোৰ অৰ্ডাৰ লৈ থোৱা আছিলে সেইটো কাৰণে মই অলপ ব্যস্ত আছিলোঁ ব্যস্ততাৰ মাজতো ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ যিহেতু ব্যস্ততাৰ মাজতো চাদৰ এখন দহি বাতিলোঁ তাৰপিছত ব্লাউজ এটা চিলালোঁ আৰু কি কৰিম আৰু কি কৰিলোঁ আপোনালোকক এই ভিডিঅ'টোৰ যোগে দেখাবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে শেষলৈকে চাই থাকিব আপোনালোকে তাৰে কামনা কৰিছোঁ আৰু তো আগন্তুক দিনবিলাক যাতে ভাল হয় তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ তাৰ পৰা আহি আকৌ নেনাহঁতৰ ঘৰৰ পৰা আহি মানে ভিডিঅ' কৰা নহ'ল যিহেতু বহুত গৰম আছিলে গা চা ধুই ল'লোঁ তাৰপিছত আকৌ দুইজনী ওলাইছোঁ ফাষ্টফুড খাব যাম মোৰ বাৰ্থডে আহি আছে যে সেইকাৰণে মোক তাই মানে স্পেচিয়েলকৈ খুৱাব আৰু দুইজনী যাব ওলাইছোঁ যিহেতু বহুত আন্ধাৰ হৈ গ'ল আৰু ভিডিঅ' নকৰোঁ মই তাই যি কৰে কৰিব তাৰপিছত তাই ভিডিঅ'ত চাব যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই